দুলীয়াজানবাসীৰ বাবে সুখবৰ। সোমবাৰে দুলীয়াজানত বিশিষ্ট সমাজকৰ্মী বিমল দত্ত দেৱৰ দ্বাৰা এটি DMIT পৰীক্ষণ কেন্দ্ৰ শুভ উন্মোচন কৰা হয়। উক্ত DMIT পৰীক্ষণ কেন্দ্ৰৰ জৰিয়তে শিশুসকলৰ মানসিক ধ্যান ধাৰণাৰ লগতে এগৰাকী শিশুৰ জন্মগত বুদ্ধিমত্তাৰ সন্দৰ্ভত আগতীয়াকৈ অভিভাৱকসকলে জ্ঞাত হৈ শিশুটিক আগুৱাই নিবলৈ সুবিধা কৰি দিয়া একমাত্ৰ অনুষ্ঠানটোৱে হ'ল DMIT। ধৰি লওক আপোনাৰ শিশুটিৰ জন্মগত প্ৰতিভা কি আছে বা তেওঁ আগলৈ কোনটো বিষয়ত পাৰ্গত হ'ব, শিশুটিয়ে কেনেধৰণে পঢ়িলে মনত ৰাখিব নতুবা পঢ়াৰ ক্ষমতা কিমান, এই সকলোখিনি জানিব পাৰিব DMIT টেষ্টৰ জৰিয়তে। অধিক জানিবৰ বাবে যোগাযোগ কৰক 6900200922 6002669878। আজি দুলীয়াজানত আমি ইউনাইটেড স্কুলৰ DMIT আমাৰ চেণ্টাৰ উন্নতি কৰিবলৈ পাই আমি বহুত সুখী। আৰু DMITৰ বিষয়ে মই আপোনালোকক সন্মুখে কৈ দিছোঁ। DMIT হৈছে আপোনাৰ ডাৰ্মেটোগ্ৰাফিক মাল্টিপল ইণ্টেলিজেঞ্চ টেষ্ট, যাৰ জৰিয়তে আমি শিশুসকলৰ তেওঁলোকৰ শিক্ষণ ক্ষমতা কিমান আৰু তেওঁলোকৰ শিক্ষণ পদ্ধতিবোৰ কেনেধৰণৰ সেই বিষয়ে আমি গম পাওঁ। তেওঁলোকৰ লাৰ্ণিং ষ্টাইল আৰু লাৰ্ণিং কেপাচিটি। কিছুমান শিশু আছে আপোনালোকে তেওঁলোকক যিকোনো কথা এষাৰ ক'লে মানে তেওঁলোকক এবাৰ বা দুবাৰ ক'বলগীয়া হয়, তেওঁলোকে সেই এবাৰ দুবাৰতে কথাবোৰ মনত ৰাখিব পাৰে। আৰু কিছুমান শিশু আছে তেওঁলোকক আপুনি একেটা কথাকে আপুনি বাৰে বাৰে একেজন শিশু হয়তো 6 বাৰ 7 বাৰ 8 বাৰ 9 বাৰ 10 বাৰলৈকে ক'বলগীয়া হয়, তথাপিতো তেওঁলোকে পাৰ্মানেণ্টলি তেওঁলোকে মনত ৰাখিব নোৱাৰে। আৰু সেই তেওঁলোকৰ শিক্ষণ ক্ষমতাটোৰ বিষয়ে আমি গম পাওঁ। আৰু পাছলৈ তেওঁলোকে কোনটো দিশত গ'লে মানে তেওঁলোকে সোনকালে সফল আয়োজন কৰিব পাৰিব সেই বিষয়ে তেওঁলোকে DMITৰ জৰিয়তে আমি গম পাওঁ। তেওঁলোকে পাছলৈ কোনটো দিশত গ'লে ভাল হ'ব, যেনে আৰ্টছত, কমাৰ্চ, ছায়েন্স বা অন্যান্য ক্ষেত্ৰত তেওঁলোকে খেলা ধূলাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰত তেওঁলোকে কোনটো দিশত গ'লে অধিক সোনকালে সফল আয়োজন কৰিব পাৰিব তাৰ বিষয়ে আমি গম পাওঁ। আৰু DMIT আমাৰ যি DMIT আমাৰ টোটেল 77 পেজৰ এখন বুক জেনেৰেট হ'ব, য'ত নেকি সম্পূৰ্ণ তেওঁলোকৰ তথ্যবোৰ লিখা থাকিব। আৰু সেই যিবোৰ আমাৰ যিখন কিতাপ থাকিব, DMIT যিখন আমাৰ কিতাপ থাকিব, সেই কিতাপখন তেওঁলোকক আমি কাউন্সিলিং কৰাই দিম আৰু তেওঁলোকক আমি কাউন্সিলিং কৰাই দিয়া হ'ব, সম্পূৰ্ণকৈ তেওঁলোকক অসমীয়াত বুজুৱাই দিয়া হ'ব।